আজি বহুত দিনৰ মূৰত এনচিচি ক্লাছ লৈ বুলি ওলালোঁ। হাই হেল্ল' নমস্কাৰ, কি খবৰ? ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এনচিচি ক্লাছ আছে, সেইকাৰণে আমি দুজনী গৈ আছোঁ। বহুত দিনৰ মূৰত দিছে এনচিচি ক্লাছটো, সেইকাৰণে বিৰাট ভাল লাগিছে আৰু আজি এনচিচি ক্লাছ আছে বুলি। আমি আকৌ খোজকাঢ়িয়ে যাওঁ আকৌ দেই, চাইকেল টাইকেল নাই যে, খোজকাঢ়িয়ে যাওঁ, বেছি দূৰ নহয়, সেইবাবে আমি খোজকাঢ়িয়ে যাওঁ। আজি ৰ'দটো বৰ চাৰ কিন্তু। মোক এনচিচি ড্ৰেছত কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন, ভালে লাগিছে নে বেয়া লাগিছে। কলেজ আহি পালোঁহি, এনচিচি ক্লাছ কৰি শেষ হ'ল। এনচিচি ক্লাছ কৰোঁতে ভিডিঅ' নবনালোঁ, কাৰণ আমাক ফোন উলিয়াব নিদিয়ে আৰু ভিডিঅ' যদি বনাব নোৱাৰোঁ। মোক কিন্তু ভিডিঅ' যদি বনাওঁ নহয় বিৰাট দিব, সেইবাবে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল। ক্লাছ কৰি শেষ হ'ল, এতিয়া আমাক খাবলৈ দিছে। খোৱা বুলি ক'লে বৰ ভাল লাগে নহয়নে বাৰু? আপোনালোকক পিছে কেনেকুৱা লাগে খোৱা বুলি ক'লে? মোৰ কিন্তু বিৰাট ভাল লাগে খোৱা বুলি। আৰু আমাক খাবলৈ দিছে কেক, কণী, কল আৰু কিবাকিবি আছে আৰু বহুত। চিমা খাই আছে, জুচ। ময়ো খোৱাত লাগি গ'লোঁ। খোৱা বুলি ক'লে বিৰাট ভাল লাগে মোৰ বগৰ, সেইকাৰণে পূৰা খোৱাত লাগিছোঁ আৰু। এইফালে আমাৰ হিমাক্ষীয়ে ইটো গৈছে, ভাবিছিলে এটি গোটেইখনে ফটো মাৰিছোঁ বুলি, পূৰা ছোৱালীখিনি ইজনীয়ে সিজনীয়ে পূৰা মোৰ দাঙিছে। চাব দেই আপোনালোকে কেনেকুৱা প'ষ্ট দিব এতিয়া সিহঁতে মই ফটো মাৰিছোঁ বুলি। আজি ভিডিঅ'টো ইমানেই, যদি চাই ভাল পালে লাইক কমেণ্ট কৰি জনাব। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'। টাটা বাই বাই, লাভ ইউ।